हेलो फ्रेंड्स মই মোৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু বহাগ মাহ চলি আছে এতিয়া মই পছলা দি হাঁহৰ মাংস বনাইছো পছলা দি হাঁহৰ মাংস খাই ভাল লাগে সেইকাৰণে আজি এতিয়া এনেকৈ বনালো মই পছলা মই এতিয়া দি দিছো মাংসখিনি ধুনীয়াকৈ মই ফ্ৰাই কৰি লৈছো হাঁহৰ মাংসখিনি মছলা দি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছো এতিয়া মই ইয়াত কল পছলাখিনি দি দিছো আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে কমেন্ট কৰিব যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব এতিয়া ৰেডি হৈ যাব খাবলৈ বহুত ধুনীয়া হৈছিল মই হৈ গ'ল খাবলৈ বহুত ধুনীয়া হৈছিল ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আজিলৈ আহিছো বাই বাই